দেখি যা ঘৰৰ হোম দিছে মৰুভূমিত আহিছোঁ গাইছ এয়া চাওক মৰুভূমি লোকেল গাইছ বৰষুণত গা ধুব আহি চাওক বৰষুণ নাই এতিয়া আমি পুখুৰীত গা ধুম এতিয়া পুখুৰীত এয়া মেহেজবি ন আহি থিয় হৈ আছে পানী নাই গা ধুব আহিছোঁ হেল্ল' গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুত ভাল পুৱাৰ পৰাই বহুত বৰষুণ দি আছিল যেই মই গা ধুবৰ কাৰণে আহিলোঁ তাই বৰষুণ কমি গ'ল আৰু মই কিয় এনেকৈ ডান্স কৰিছোঁ গম পাইনে মানে এইটো ড্ৰেছতো আৰু মোক ভাল লগা নাই মানে ইমান ড্ৰেছ সলাইছোঁ তাৰপিছত চাওক ফাইনেলি মই আকৌ মানে হোৱাইট আৰু ব্লেকটোৱে পিন্ধিলোঁ আগতে হোৱাইট আৰু ব্লেকটোৱে আছিল কিন্তু শ্বৰ্ট আছিল সেইটো আৰু এইটো দীঘল তাৰপিছত মই ঘৰৰ পৰাই ভাবি কেনে আহিছিলোঁ যে আগত বৰপুখুৰীত যাম বুলি কেনে তাৰপিছত বা ক'লে যে নহয় আগত বজাৰত যাম তাৰপিছত ফুৰিবৰ কাৰণে যাম তাৰপিছত আন্ধাৰো হৈ আছিল তাৰপিছত বা ক'লে যে নহয় ব'লা আগত বৰপুখুৰীৰ পৰাই ফুৰি কেনে আহোঁ বহুত দিনৰ পৰা মানে ফটো আৰু ৰিলচ বনোৱা হোৱা নাছিল চ' তাৰপিছত আহিলোঁ তাৰপিছত এইবিলাক দি গোটেইবিলাক ঠাই মানে ফুৰিছোঁ কিন্তু এই পোৱালীজনী মানে কি কওঁ আৰু 20-25 মিনিটৰ নিচিনাকৈ মানে জুলিয়ে আছে তাৰপিছত মই সুধিলোঁৱে মাইনা তোমাৰ হৈছেনে জুলোৱা মাইনাজনী ক'লে যে নাই হোৱা মই আৰু অলপমান জুলিম তাৰপিছতহে মই কি কৰিম তাৰপিছত যি নহওক মই জুলিলোঁ বহুত সময় তাৰপিছত বা মোক বহুতবিলাক ৰিলচ বনাই দি আছিল কিন্তু ভাল হোৱা নাছিল ৰিলচবিলাক মানে আন্ধাৰো হৈ আছিল সিমান মানে ভাল হোৱা নাছিল আৰু ড্ৰেছটো মানে হোৱাইট পিন্ধিছিলোঁ সিমান এটা ভাল হোৱা নাছিল তাৰপিছত বা মোৰ লগত আহিছিল বাৰো মানে খং উঠি আছিল যে মই বাৰ বাৰ কৈ আছিলোঁ যাওঁ বুলি কেনে আৰু সি ক'লে যে তুমি এই জুলনাৰ পিছতে গোটেইখিনি টাইম শেষ কৰিছা আৰু ক'ৰ পৰা তোমাৰ ভালকৈ ফটো আৰু কি হ'ব যি নহওক তাৰপিছত লাইট দিয়াৰ পিছত মানে সেই ল'ৰা দুজন মানে চাই আছিল তাৰপিছত মানে মই ভালকৈ বনাব পৰা নাছিলোঁ তাৰপিছত ল'ৰা দুজন যোৱাৰ পিছতহে মই ভালকৈ বহুত সময় মানে ভিডিঅ' বনাইছোঁ এই লাইটৰ পোহৰত তাৰপিছত যোৱাৰ সময়ত এই গাছডাল মানে দেখাইছিলোঁ মই তাৰপিছত এয়া অহাৰ সময়ত মই এই গাছডাল ভালদৰে ভিডিঅ' বনাইছোঁ টটোৱালাক ৰখাই কেনে তাৰপিছত মই ভাবিছোঁ বা চাগে আগত ছোৱালীৰ দোকানত সোমাব চাগে তাৰপিছত সি নোসোমাই কিনে ল'ৰাৰ দোকানৰ পৰা মোক এটা টি চাৰ্ট কিনি দিলে বা তাৰপিছত ইয়াৰ পৰা বহুতবিলাক খোৱা বস্তু কিনি দিলে তাৰপিছত ইয়াত আহিছোঁ অহাৰ পিছত বাৰ কিবা কিবি বস্তু ল'ব লগা আছিল মোৰ ইয়াত আৰু এই পিংক কালাৰৰ ইয়াত এটা নেকলেছ আছে চাব হা এয়া পিংক কালাৰৰ নেকলেছডাল মানে মোৰ তাত বহুত ভাল লাগিছিল কিন্তু দাম বহুত এইবিলাকৰ মানে কি কওঁ আৰু এই পিংক কালাৰৰ নেকলেছডালৰ দামে 4,000 টকা তাৰ বদলি মোৰ 4,000 টকাত দুযোৰা ড্ৰেছ আহি যাব হয় না নহয় কওক মানে নেকলেছো মই সিমান এটা ভাল নাপাওঁ চ' বাই এই কাণফুলিডাল ল'ল 600 টকা দি কেনে তাৰ বোলে ভাল লাগিছে কিন্তু মোৰ তাত ভাল লগা নাছিল সিমান এডাল তাৰপিছত বাই এইবিলাক কিনি দিছিল মানে মোক আৰু ভাইটিক খাবৰ কাৰণে চ' আমি ৰিলচ বনাই আছিল তো ভাবিলোঁ অলপমান দেখায়ে দিওঁ আৰু বহুতখিনি মানে কিবা কিবি আছে গাইজ মোৰ ভিডিঅ'বিলাক মানে সিমান এটা ভালদৰে শুনা নাযায় মাইক নাই কাৰণে চ' মাইক ল'লে মানে ভাল হ'ব আৰু ভিডিঅ'বিলাক চ' আশা কৰোঁ আকৌ আপোনালোকৰ মানে ভালকৈ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম চ' বাই আজিৰ কাৰণে এইখিনিয়ে আছিল বাই